হেল্ল' এভৰিৱান, মই আজি বনাই লৈছোঁ জুইত পোৰা গাহৰি মাংস। মই প্ৰথমতে গাহৰি মাংসখিনিত নিমখ হালধিখিনি দি দিয়া হ'ল। মই জোৰ একুৰা ধৰি পেলাই তাতে শলাডালৰ সহায়ত সৰু সৰু টুকুৰা কৰি পেলাই মাংসখিনি জুইত পুৰিবলৈ দি দিলোঁ। দেখিছে আপোনালোকে মই পুৰি আছোঁ। মোৰ অলপ পুৰা হৈ গ'ল। মই কলপাত এখনতো থৈ দিলোঁ। তাৰপিছত মই আকৌ শলাডালত সোমোৱাই দিছোঁ। মোৰ এতিয়া এয়া ৰেডি হৈ গ'ল অলপ। তাৰপিছত মই নেমু, ধনিয়া, পিঁয়াজ এইখিনি সাজু কৰি থোৱা হ'ল গাহৰি মাংসৰ কাৰণে। এয়া খুৰীয়ে সৰু সৰুকৈ পিচ কৰি দিছে। তাৰপিছত আমাৰ খুৰাও এয়া গাহৰি মাংসত পোৰাতে লাগি আছে। এয়া চাওক, খুৰা হাঁহিও কৰিছে। এইফালে খুৰীও পুৰা সৰু সৰু পিচ কৰি আছে। মই খুৰাৰ লাঠিডালৰ সহায়ত ধুনীয়াকৈ পিচকৈ উলিয়াই দিলে। আমাৰ এয়া নেমু অকণ চেপিছোঁ, তাৰপিছত ধনিয়া, পিঁয়াজ, আদা এয়া মিক্সি কৰিছে। তাৰপিছত সোৱাদ অনুসৰি নিমখ অকণো দি দিছোঁ, জলকীয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও ট্ৰাই কৰিবচোন। মই এয়া কাটি লৈছোঁ সৰু সৰুকৈ আদা। আপোনালোকেও এনেকুৱা ট্ৰাই কৰিবচোন, টেষ্টি আৰু হেল্ডিও হয়। কেনেকুৱা পায় কমেণ্ট কৰিব। মোৰ চেনেলটো যদি নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল বটামটো অল কৰি দিব। মই শলাডালৰ সহায়ত আকৌ এপিচকৈ উলিয়াই দিয়া হ'ল। আপোনালোকেও খাবচোন। কেনেকুৱা পায় ৰেচিপিটো কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিব। মোৰ এয়া ৰেডি হৈ গ'ল। বাই বাই।